নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আপোনালোক ভালে আছেনে? মই বাৰু ভালে আছো। বহুত দিন নাছিলো, মানে প্ৰায় 4-5 মাহ মান হ'ল নাছিলো। বহুত ব্যস্ত হৈ পৰিছিলো আচলতে, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলো। আৰু এতিয়া ভাবিছো যে এতিয়াৰ পৰা দি থাকিম এটা দুটাকৈ। মোৰ বিএৰ ৰিজাল্ট দিলে ফাইনেল ইয়াৰৰ। তাত দিয়াৰ পাছত MA এডমিশ্যনৰ কাৰণে ব্যস্ত হৈ পৰিলো। MA এডমিশ্যন হ'ল নগাঁও কলেজত। নগাঁও কলেজত হোৱাৰ কাৰণে তাতে গুচি যাব লগা হ'ল। এয়া নগাঁও কলেজৰ আই কাৰ্ড। তাতে গৈ পিজিত থাকিলো কেইদিনমান। 15-20 দিনমান ক্লাছ কৰিলো, চেচনেল এক্সাম দিলো। আৰু তাৰ পাছত গম পালো যে গুৱাহাটীত চিট পাই গলো। প্ৰাগজ্যোতিষ কলেজত গুৱাহাটী মোৰ হৈ গ'ল এডমিশ্যন। তাৰ পাছত আকৌ তাৰ পৰা গুচি আহিলো। তেনেকৈ বহুত ব্যস্ত হৈ পৰিছিলো মই। আৰু এতিয়া ইয়াতে ক্লাছ কৰি আছো প্ৰাগজ্যোতিষ কলেজত। সেইকাৰণে ভাবিলো মোৰ ভিডিঅ' দিয়াটো কণ্টিনিউ কৰোঁ। আৰু সেইকাৰণে আজি ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ আজিৰ পৰা। আচলতে আজিৰ পৰা এনেকৈ ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ, মানে আজি আমাৰ ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ হয়। আৰু এতিয়া মই যাব লাগে এতিয়া ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছত ওলাই পিনে। ইফালে আজি আছে হিমন্ত বিশ্ব শৰ্মাৰ কিবা ৰেলী, গোটেই ভিৰ। হ'লেও দিয়কচোন, বলক ভিডিঅ'টো চাই থাকক। কিমান দেখাব পাৰোঁ নাজানো, ৰাস্তাত চাগে বহুত জাম হ'ব। কিন্তু বলক তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্ট কৰি দিব। আৰু যদি মোৰ চেনেলত নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। মই ৰেডি আৰু এতিয়া যাব লাগে। ইফালে আজি কিবা হিমন্ত বিশ্ব শৰ্মাৰ ৰেলী আছে। ইয়াতে DC কৰ্টত বহুত জাম লাগি আছে, নাজানো কেতিয়া গৈ পাওঁ, টাইমত গৈ পাওঁ নে নাপাওঁ। হ'লেও যাওঁ। তেনেহ'লে বলক ভিডিঅ'টো চাই থাকক।